গছপুলি ৰোৱাৰ কিবা বিশেষ দিন থাকে জানো? এইডাল গছ হ'ল অম্ৰপালি বুলি কয়। আমৰ এটা বৰ ধুনীয়া ব্ৰীড অম্ৰপালি। কৈ দিয়া কি কি ৰুলো আজি? আজি আমি ৰুলোঁ অমিতা, হাইব্ৰিড অমিতা বৰ ধুনীয়া। তাৰপিছত পিছত এয়া অম্ৰপালি আম, তাৰপিছত লিচু আছে, তেজপাত, বেঙেনা অকণমান লাগিছে, এই বাৰমহীয়া বেঙেনা আছে, এইফালে এই আম গছ ৰুই আছে, আম ৰুই আছে, তাৰপিছত ৰবাব টেঙা আছে, কল, নাৰিকল আছে, তাৰপিছত তামোল আছে, নেমু আছে 10 জোপামান, জলকীয়া 20 জোপামান আছে। এই আৰু তেনেকৈ আৰু সাঁচি পুলি ৰাখিছে দুটামান এনেই আগৰ। লগতে নিম পুলি আৰু আমলখি, বাছ।